Hey guys, স্বাগতম টু বেবিন ব্লগছ আৰু আমি যাই আছোঁ এতিয়া ৰঙিয়াত। মোৰ লগত আছে এই বুলবুল, দুই একেলগে যাই আছোঁ। আৰু মানে পথাৰত ধান কাটিছিলোঁ বাবে মানে এনেকৈ ভিডিঅ' দিব পৰা নাই। আৰু এইফালে ৰাসো চলি আছে, ৰাসতো এনেকৈ বেছি মানে সেনেকৈ যোৱা হোৱা নাই। আৰু আজিকালিৰ ভিতৰত এটা ভালকৈ ভিডিঅ' দিম ৰাসত, আপোনালোকে চাই থাকিব আৰু বেলেগ ভিডিঅ' দিম, ভাল লগা ভিডিঅ'। এতিয়া ৰঙিয়াত যাই আছোঁ, আপোনালোকক মানে ৰঙিয়াত এনেকুৱা বিশেষ কামত যোৱা নাই, মানে এনেই যাই আছোঁ আৰু তাৰে ভিউ এটা দেখাই দিম। আৰু বুলবুলে কিবা কবি নেকি? আপোনাৰ বহুত দিন হ'ল ৰঙিয়াত যোৱাই নাই বৰ্তমান। আজি যাওঁ চাগে, ফুৰি আহোঁ অলপ ভিডিঅ' দেখাই দিওঁ ৰঙিয়াত। ঠিক আছে বাৰু, আপোনালোকক ভিডিঅ' দেখাইছোঁ। আৰু আমি আহি পালোঁ এতিয়া ডিমৌ পামেই। আৰু ডিমৌ পালে মানে ইয়াৰ পিছত আপোনালোকক তেল চেল ভৰাই কেনে দেখাইছোঁ গোটেইখিনি। আৰু আমি এনেকৈ ডিমৌত তেল দিবৰ পৰা তেল চেল ভৰাই কেনে ওলাই আহিলোঁ বঢ়িয়াকৈ। এতিয়া আমি যাই থাকিব লাগে আৰু ৰঙিয়ালৈকে। যাই কেনে ডিমৌৰ ভিউটি অলপ দেখাই দি আছোঁ আপোনালোকৰ একেলগে। ৰঙিয়াৰ ফালে আহিলে মানে কিবা এটা ভাল লাগে। এইফালে মানে এনেকৈ জাম দাম পোৱা নাযায়। আৰু যেনে ধৰক গুৱাহাটীত গ'লে মানে কি জামো বহুত, গাড়ী বহুত, মানে কি বহুত গাড়ী বহুত মানুহ হৈ কেনে মানে কি গুৱাহাটীৰ ফালে জামত ফাঁচলি মানে বহুত বেয়া লাগে। আৰু ৰখি থকা মানুহতো অসহ্যৰ কথা। ৰঙিয়াৰ ফালে আহিলে মানে একো জাম দাম পোৱা নাযায়। অলপমান ছাগাল গৰুৰ কাৰণে অলপ অসুবিধা হয়। ছাগালগিলাৰো আজিকালি বহুত লেভেল নাই, ইয়াতে ৰাস্তাৰ পৰা উঠিব নোখোজে। সেইকাৰণে মানে এইফালে আহি ভাল লাগে। আৰু সেইকাৰণে আজি আহিলোঁ, বহুত দিনৰ মূৰত আহিলোঁ। তো এটা ভাবিলোঁ কি ভিডিঅ' বনাম, মোবাইল জেগা যিহেতু আপোনালোকক এইটো চাইডে ভিডিঅ' একবাৰ দেখাই দি আছোঁ। চাওকচোন এইটো ফালে কিবা গাড়ী বোলা বস্তুটো নায়েই, গাড়ীটো নায়েই। চাওক এই ছাগাল ৰাস্তাতে বহি আছে না, এইয়া চাওক ৰাস্তাতে ছাগাল বহি আছে, গৰু ছাগাল এইবিলাক থাকে আৰু মাজে মাজে। আৰু সেনেকৈ গাড়ী চাড়ী বেছি পোৱা নাযায়। মানুহবিলাকে ধান চানো কাটিলা, এতিয়া ধান চান কটাৰ পিছত বেয়া আছে আৰু খেতি কৰিব, আলু চালুও ৰুব কিছুমানে। মানে এইফালে মানে কি জেগাবিলাক ভাল লাগে আৰু কিবা এটা। আৰু গছ গছনি চাওক, ৰাস্তাটো মানে পুৰা চাহ হৈ থাকে, মানে যিমান ৰ'দ নেদকিয়া আহি কেনে ভাল লাগে কিবা এটা। আমি আহি পালোঁ এতিয়া সন্ধিয়াৰ পৰা আমি সন্ধিয়া ব্ৰিজটো পাৰ কৰি লেফ্ট চাইডেদি আমি আহিলোঁ পথাৰৰ মাজেদি গ'লে আমি চব কাটিং হৈ ওলাম। আৰু হাহানত উঠিম, হাহানৰ মানে ৰেলগেটটোত উঠিম। ৰেলগেটটো মানে সদায় পৰি থাকে, মই যেতিয়া আহোঁ তেতিয়াই পৰে। আজি বা কি কৰে, পৰি থাকে নে কি গম নাপাওঁ। আৰু মাজে মাজে কেতিয়াবা দেখোন গাড়ীখন মাজতে ৰৈ যায় ৰেলখন। মোৰে দিন বেয়া নে কি সিহঁতৰে টাইমিং বেয়া গম নাপাওঁ। আৰু এনেকৈ পথাৰৰ মাজেদি গাড়ীখন সোমাই দিলোঁ। দুইটা চাইডে মানে ধুনীয়াকৈ গছ গছনিবিলাক আছে। আৰু এইফালে ধান চানবিলাকো পকি উঠিছে, মানে কাটিব হৈছে, মানে কটা নাই। এইখিনিৰ পৰা অলপ আগত আহি মানে এখন ৰাস হয়, পশ্চিম ৰঙিয়া বুলি কয়। পশ্চিম ৰঙিয়াত এখন ৰাস হয়, ধুনীয়া ৰাস হয়। আৰু ইয়াৰে মানে এনেই ভিউটি দেখাই দিছোঁ। মানে এইখিনি টাইমত যিহেতু ৰাস, মানে ধৰ মানুহজনী এনেকৈ নহয়, এই ৰাসৰ ভিউটো অলপ দেখাই দিছোঁ। এইটো বাহিৰৰ পৰাই দেখাই দিছোঁ, আৰু ভিতৰত নাযাওঁ। এনেকৈ ভিতৰত যোৱা এতিয়া মানে সময় নহ'ব, ৰঙিয়াত যাই আছোঁ যিহেতু। আৰু ভিতৰত মানুহ নাই যিহেতু, যাই কিনেনো কৰিম কি, এনেকৈ মোটামুটি ভাঙিলে নেকি, শেষেই হ'ল চাগে ৰাস। আজিৰ পৰাই খতমেই হ'ল ইয়াতে। আজি মোৰ দিনটো বহুত বেছি ভাল, কাৰণ ৰেলগেটটো পৰি থকা নাই। আমি এনেকৈ পাৰ হৈ গ'লোঁ ৰেলগেটটো। আৰু অলপ আগতে আছে এইখিনিতে মানে ষষ্ঠী হস্পিটেলটো আছে। এইখিনিতে দীঘল আছে কিন্তু ন ব্ৰিজখন। এই ষষ্ঠী হস্পিটেলটো দেখাই দিছোঁ। এইখনে ষষ্ঠী হস্পিটেল। আৰু এনেকৈ যাই আছোঁ আমি। এতিয়া যাম চাৰিআলিলৈকে। চাৰিআলিলৈকে মানে কমলপুৰ হৈ যাম, কমলপুৰ হৈ ঘৰ গুচি যাম। আৰু এইখিনিতে এটা কথা কওঁ, মানে যদি আপোনালোকে কেতিয়াবা ৰঙিয়াৰ ফালে আহে বা গুৱাহাটীত যাব লগা হয়, বা অকস্মাত মাজতে তেল খতম হৈ যায়, তেনেহ'লে মানে কোনো চিন্তা কৰাৰ দৰকাৰ নাই। এইখিনিতে তেল ডিপ এটা আছে, জিঅ' তেল ডিপ। এইটো মানে তেল ডিপ ডে নাইট খোলা থাকে। আপোনালোকে আহিলে পাই যাব যেতিয়া তেতিয়া। মৰঞ্জনা এইখিনিতে আছে তেল ডিপটো, আপোনালোকক দেখাই দি আছোঁ। ৰঙিয়াৰ পৰা আহি মৰঞ্জনাৰ চকটো পাৰ কৰি মানে অলপ আগতে মানে ৰাইট চাইডে আহিব ৰঙিয়াৰ ফালৰ পৰা আহিলে।
তেল ডিপটো আছে ইয়াতে তেলটো পাই যাব ইয়াতে আপোনালোক দেখাই দি আছোঁ তেল ডিপটো মই এইফালৰ পৰা এনেকৈ তেল ডিপটো ভিডিঅ' কৰিলোঁ এইখিনিতে আছে চাৰিআলি ব্ৰিজখন চাওকচোন আপোনালোকে নতুনকৈ বনাই আছে ধুমধাম বনাই আছে আৰু জানুৱাৰী মানত চাগে ৰিলিজ দিব আৰু এইখন মানে বহুত দীঘল ব্ৰিজ হ'ব মানে বহুত দিনো লাগিল তো এই চাওক আৰু যেতিয়া মানে ভিডিঅ' বনাম বুলি ভাবোঁ তেতিয়াই মানে কি এনেকৈ ৰাতি হৈ যায় তো আজি ভিডিঅ'টো ইমানতে এৰিলোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু যিসকলে মানে কি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব